মই সুস্মিতা মোৰ চেনেলত আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ অকল কালি হেপী বাৰ্থডে কিন্তু নহয় 25 ডিচেম্বৰ হেপী বাৰ্থডে মানে সপোনতে দেখি থাকে কালি হেপী বাৰ্থডে আৰু আজি ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ যেহেতু দিয়া নাছিলোঁ ন বহুদিন এইকেইদিন ভাবিছোঁ মানে সদায় দিব মানে চেষ্টা কৰিম যদিও সদায় দিব নাপাওঁ এদিন দুদিন মূৰে দি থাকিম আৰু এতিয়া মই মানে ৰাতিপুৱাৰ খোৱা মানে আমাৰ দুপৰীয়া একেবাৰে হৈ যায় একেবাৰে সব কিছু কাটি কুটি লওঁ তো কি বনাওঁ আপোনালোকক আজি দেখুৱাম এইটো কি শাক কয় এইটো লাল শাক বুলিয়ে কওঁ আমি এইটো লাল শাক ইয়াত বাচিছোঁ আৰু এইপিনে এইটো বেঙেনা গাজৰ আলু ফুলকবিৰ এইবিলাক যে থাকে ন বাৰাবিলাক এইবিলাক দি এটা মানে কি কয় চেষ্টা টাইপৰ বনাম আৰু কি কৰোঁ দেখুৱাই থাকিম আপোনালোকক তেতিয়াহ'লে দেই আৰু চাই থাকক ভিডিঅ'টো আৰু দেখিছে নাই বেঙেনাটো পকা পইচা দি কিনি এনেকৈ পকা থকা বস্তু খাব লাগে আৰু উপায় নাই চাই থাকক ভিডিঅ'টো আৰু মোৰ চেনেল যদি নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব অল কৰি দিবলৈ মানে সকলোৱে পাহৰিয়ে যায় নিদিয়ে মানে নটিফিকেশ্যনবিলাক আহি থাকে ন তোতকাৰি সেইকাৰণে নিদিয়ে কিন্তু মোৰটো দি দিব চাই থাকক আৰু মানে ৰাতিপুৱা আমি চাহ খালোঁ বাবু বিস্কুট খালে আমি চাহ খালোঁ আৰু ভাত খোৱা নাই আজি স্কুল নাই ভাবিছোঁ লেটকৈ ভাত খাম ন তেতিয়াহ'লে চাই দেখুৱাওঁ এইটো মই কেনেকৈ কাটিছোঁ তুমি কেনেকৈ কাটিছা তুমি শাক বাছা শাক এইবিলাক চিঙি দিয়া এই পাতবিলাকে চিঙি দিয়া হেল্ল' আৰু আমি এতিয়া খোৱা লোৱা কৰি মানে গৰুবোৰ যাম বুলি কৈছোঁ যে গৰুবোৰ যাব ওলাইছোঁ আৰু সি স্কুল গৈছিল ন সেইকাৰণে অকণমান লেট হ'ল এতিয়া বাজিলে 3:30 আমি গৰুবোৰ যাব ওলাইছোঁ গৰুবোৰ যাওঁ মানে স্কুটিখন লৈ নাযাওঁ ঠাণ্ডা ন বাবু ঠাণ্ডা পাব আৰু বতাহ মাৰিব সেইকাৰণে স্কুটি লৈ নাযাওঁ সন্ধিয়াও লাগিব সন্ধিয়াটো অসম্ভৱ স্কুটি চলাই অহা সেইকাৰণে স্কুটি লৈ নাযাওঁ ট'টো দিয়ে যাম তেতিয়াহ'লে চাই থাকক আমি গৰুবোৰত যাই কি লওঁ কি কিনো দেখুৱাই থাকিম আপোনালোকক দেখুৱাম বুলি কওঁ কিন্তু দেখুৱাই নহয় আচলতে বাবু বজাৰতে বহুত দুষ্ট কৰে যে সেইকাৰণে দেখুৱাব নোৱাৰোঁ যোৱাৰ মেইন কাৰণটো হৈছিল মানে ভণ্টিৰ কাৰণে এটা জেকেট লৈছিলোঁ জিন্সৰ যিবিলাক জেকেট থাকে সেইটো জেকেট লৈছিলোঁ কিন্তু জেকেটটোৰ মানে কালাৰটো ভাল নালাগিল সিহঁতৰ মানে সেইটো কালাৰৰ আছে মানে ব্লু কালাৰ তো সেইটোৱে মানে চেঞ্জ কৰিবলৈ যাম আৰু ময়ো সেনেকুৱা চেম এটা লৈ আহিম তেতিয়াহ'লে আৰু কি কৰোঁ মানে কিবা কিবি খাম চাই থাকিব এতিয়া যাওঁ চলে বাজাৰ রাস্তায় মাটি কাটা বন্ধ করে দিয়েছে না ভুল করছে তো এটা ওই মানে কিন্তু গোড়ায় মাটি কাটা বন্ধ করে দেওয়া হবে এই টাকা দিয়ে মাটি কেটে দেওয়া হবে ওগুলো মাটি দিয়ে দিবে ওদিকে আরও ভিড় দেবে না
যিটো জেকেট আছিল সেইটো চেঞ্জ কৰিব নাপালোঁ, কাৰণ সেইটো কালাৰৰ নাছিল, বেলেগ এটা সেইটো কালাৰৰ মানে অকণমান বেলেগ ভাল নালাগিল, সেইকাৰণে সেইটোৱে লোৱা হ'ল। আৰু মই এটা ল'লোঁ, দেখুৱাব নোৱাৰিলোঁ, বাবু উৎপাত লগাইছিল। আৰু এতিয়া আমি খাওঁ চিকেন ললিপপ। তেতিয়াহ'লে খাই লওঁ। শব্দবোৰ আৰু অনুভৱ পাৰ্থক্য মতো এটাই, অনুভৱবোৰ সদায় তোমাকে বিচাৰি পাওঁ, আৰু সেই শব্দবোৰ সদায় তোমাকে সজাই ৰাখিব খোজোঁ, কাৰণ এই শব্দ আৰু অনুভৱৰ মাজত গৌৰীপুৰৰ পৰা আহিলোঁ, আহি পেলাই মানে অকণমান মানে এনেই নাচিলোঁ আৰু দেখিছে চুলিবিলাক মোৰটো মানে পূৰা কি হৈ গৈছে। আৰু বিশেষ একো অনা নাই, এটা জিন্সৰ জেকেট মানে যিটো ভণ্টিৰ কাৰণে আনিছিলোঁ, ইয়াৰ কালাৰটো ভাল লগা নাছিল বুলি ক'লোঁ যে মানে বেলেগ এটা কালাৰ আনিব গ'লোঁ, কিন্তু মানে যিটো কালাৰ বিচাৰিছিল সেইটো কালাৰ নাপালে। তো 2-3 দিন মই ঘূৰিছোঁ, আৰু ঘূৰি বেছি এটা জেকেট লৈ ইমান ভাল নালাগে, সেইকাৰণে মই এটা আনিলোঁ। সেইখন দোকানৰ পৰা নহয়, মই বেলেগ এখন দোকানৰ পৰা আনিলোঁ। তাতে যিহেতু সেইটো কালাৰ নাছিলে, সেইকাৰণে মানে জিন্সৰ যিটো কালাৰ থাকে মানে হোৱাইট অকণমান, সেইটো এটা আনিছোঁ, দেখুৱাম বাৰু আপোনালোকক। আৰু এতিয়া অকণমান ডান্স কৰি অকণমান মানে বাগৰ ঠাগৰ লৈ এই যে এতিয়া আলু কাটিছোঁ, আলু ভাজি, তাৰপিছত ভাতটো বহাই দিছোঁ, আৰু দুপৰীয়াত অকণমান চব্জি আছে। আৰু মানে ৰাতিপুৱা ভাগত কি বনালোঁ সেইটোও নেদেখুৱালোঁ আপোনালোকক। মানে এনেকুৱা গাটো বেয়া লাগে নহয় স্কুল নাথাকিলে, মানে আৰু তাতে ৰাতিপুৱা একদম ফাৰ্ষ্ট টাইম উঠিয়ে গাটো মানে এক খাজা ওলাই আছে, মানে কেমেৰাটো ই ধৰিছে ন, মোৰ মূৰৰ এক খাজা দেখুৱাই আছে। মানে ৰাতিপুৱাই গা ধুলোঁ, ইমান ঠাণ্ডা লাগিছে, গাটো ভাল লগা নাছিল। দালি মানে মাহৰ দালি যে আছে, মাহৰ দালি খাৰ বনোৱা হৈছিল, আৰু যিটো ৰঙা শাক আছিল মানে লাল শাক, সেইটো ভাজি কৰা হৈছিল, আৰু সেইটো ডাণ্ঠাবিলাক যে ফুলকবিৰ ডাণ্ঠাবিলাক যে কাটা হৈছিল, সেইটো এটা এনেই শুকান মানে চটচটিৰ দৰে বনোৱা হৈছিল। আৰু সেই তাৰে অকণমান চব্জি আছে, আৰু খাৰটো নাই বাৰু, খাৰটো আমি মানে ৰাতি খোৱা নাযায়। খাৰ কি
মই নাজানো কিন্তু মানে নাযায় আৰু ৰাতি খাৰ খোৱা আৰু খাৰটো গৰম গৰম খালেহে ভাল লাগে বিশেষকৈ মানে ৰাতিপুৱাৰ ভাতত খাৰটো খাই ভাল লাগে সেইকাৰণে এতিয়া আলু ভাজি পূৰা জ্বলা আৰু পিঁয়াজ দি পূৰা ভাজি ল'ম মানে বাবুও খাই খুব ভাল পায় আলু ভাজি আৰু মোকতো দেখিয়ে এতিয়া গম পাইছোঁ চাগে আলুৰ দৰে গৈছোঁ শকত হৈ গৈছোঁ মানে এই কেমেৰাটো ল'বই নোৱাৰে মানে কেমেৰাটো ইমানে মানে মোবাইলটো ইমান ওজন নেকি কেমেৰাটো ডাঙৰতে তাৰ ইমান ভাগৰ লাগে আৰু এতিয়া মই আলুবিলাক কাটি লওঁ আলু ভাজো আমাৰ ভাতৰ আৰু হুইচেল মাৰিব আৰু আলুখিনি ভাজি লওঁ তাৰপিছত খাই দিয়া একেবাৰে বিচনাত উঠিম আৰু কালি আপোনালোকক কৈছিলোঁ নহয় অকণমান আবেলি ভাগত কিবা এটা দেখুৱাবলৈ লৈ যাম কিন্তু মানে ৰুচিৰ এনেই অকণমান মই য'ত থাকোঁ তাৰে অকণমান ঠাইবিলাক আপোনালোকক দেখুৱাম তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো দীঘল নকৰোঁ ইয়াতে বাই বাই যদি ভাল লাগিছে দেখিবলগীয়াতো একো নাছিল তথাপি যদি নিজৰ বুলি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি দিব তেতিয়াহ'লে বাই বাই দেই তেতিয়া যে জেকেটটো লোৱা বুলি ক'লোঁ এইটো জেকেট এনেকুৱা আৰু ঠিক নাই এইটো মই চেঞ্জ কৰি দিব পাৰোঁ কাৰণ যদি পিন্ধি চাওঁ যদি ভাল নালাগে তেতিয়াহ'লেতো চেঞ্জ কৰি দিম কাৰণ পিছপিনে এইটো আছে ভাল নালাগিবও পাৰে আৰু আপোনালোকে কমেণ্ট কৰি জনাব যে এইটো মই চেঞ্জ কৰিম নেকি মানে চেঞ্জ মই মানডে সোমবাৰে কৰিম সোমবাৰে স্কুলত যাম সোমবাৰে এইকেইদিন নকৰোঁ এইকেইদিন ঘৰতে থাকিম মানে কালি আৰু দেওবাৰটো সোমবাৰেতো স্কুল আছে যদি চেঞ্জ কৰোঁ সোমবাৰে কৰিব লাগিব তেতিয়াহ'লে আগতীয়াকৈ আপোনালোকে কমেণ্ট কৰি জনাব যে এইটো ৰাখিম নে বেলেগ এটা ল'ম ভাল লাগিছে নে বেয়া লাগিছে কমেণ্ট কৰি জনাবচোন এইটো কালি যদি ৰূপচীৰ মানে কিছুমান বস্তু দেখুওৱা হয় যদি কালি ব্লগ বনাওঁ তেতিয়াহ'লে নিশ্চয় পিন্ধি আপোনালোকক দেখুৱাম আজিতো এতিয়া নিপিন্ধোঁ কাৰণ মোৰ ৰুমৰ ৰড লাইটটো কিবা এটা হ'লে সেইকাৰণে তেতিয়াহ'লে ঠিক আছে বাই বাই